हेलो बंधुসকল আজি মই আপোনালোকক কম ফ্লিপকাৰ্টৰ পৰা পাৰ্সেল কেনেকৈ অৰ্ডাৰ কৰিব আৰু আপুনি লগইন কেনেকৈ কৰিব এড্ৰেছ কেনেকৈ এড কৰিব বলক ভিডিওটো আৰম্ভ কৰো ফ্লিপকাৰ্টৰ পৰা আপুনি পাৰ্সেল অৰ্ডাৰ কৰিবলৈ প্ৰথমতে আপুনি ফ্লিপকাৰ্ট এপটো ওপেন কৰিব তাৰ পিছত এনেকৈ আহিব হিন্দী আহিব ইংলিছ আহিব বাংলা আহিব মই এতিয়া ইংলিছটো সিলেক্ট কৰিছো तार पिছত আপোনাৰ নেকো আহিব আপুনি ইয়াত ফোন নাম্বাৰটো দিব লাগিব আপোনাৰ মই মোৰ ফোন নাম্বাৰটো দিছো তাৰ পিছত ফোন নাম্বাৰটো দিয়া হোৱাৰ পিছত কন্টিনিউ কৰি দিব তাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো বহাই দিব এনেকৈ ওটিপিটো বহাই দিয়াৰ পিছত আপোনাৰ ফ্লিপকাৰ্টৰ লগইন হৈ যাব আপোনাৰ একাউণ্টটো मोर एकाउंट लगइन हो गई तार पिছত आपुनी इतिया पार्सेल केनेকৈ अर्डार करिब आपुनी जी पार्सेल अर्डार करे आपुनी यात सार्च কৰি লিখিব পাৰে মই মাইক্रोफोन ডাল अर्डार কৰিম এটুত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ ডাঙৰ কৰি চাব পাৰিব तार पिছত आपुनी बाय नाउ টু ক্লিক কৰিব बाय नाउ टुत क्लिक কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব এডিট বুলি আহিব এডিট টুত ক্লিক কৰিব হাউস নেমটো বহাই দিব তাৰ পিছত এতে আপোনাৰ ওচৰে পাজৰে থকা ঠাইখিনিৰ নাম লিখি দিব তাৰ পিছত পিন কোডটো ইয়াত লিখি দিব মই এনেকৈ লিখি দিছো চিটিটো লিখি দিব তাৰ পিছত ষ্টেট আহিব এটোত আসাম কৰি দিব तार पिছত এনেকৈ আহিব ডেলিভাৰ টু দিস এড্ৰেছ হেইটোত ক্লিক কৰিব तार পিছত কন্টিনিউ কৰি দিব পুনৰ পাৰ্সেলটো অৰ্ডাৰ হৈ যাব আজিৰ ভিডিওটো এইখিনি আছিল যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব